এই ভিডিঅ'টো কেৱল ছোৱালীসকলৰ বাবে। ঈদ আৰু বিহু আহি আছে, ঈদটোতো পালেহিয়ে, বিহুলৈ আৰু বেছি দিন নাই। নিজৰ লগৰজনীৰ ফালে চাই এনেকুৱা এটা বস্তু স্বামীজনৰ পৰা এক্সপেক্ট নকৰিবা যিটো তেওঁ দিব নোৱাৰিব। বিশ্বাস কৰা, মই ল'ৰা হয়, মই এই দুখটো বুজি পাওঁ। যদি পত্নীয়ে কিবা এটা বিচাৰে, স্বামীজনে যদি দিব নোৱাৰে, তেওঁ হৃদয়ো কান্দি উঠে। কিন্তু দুখৰ কথা এইটো, তেওঁ কাকো ক'ব নোৱাৰে। স্বামীজনৰ মনটোও কয় পত্নীজনীক দামী কাপোৰ এযোৰ দিওঁ, কিন্তু যদি পৰিস্থিতিয়ে নামানে, তেওঁনো কি কৰিব? তোমালোকক মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, নিজৰ স্বামীজনৰ পৰা বা নিজৰ দেউতাৰ পৰা এনেকুৱা এটা বস্তু এক্সপেক্ট নকৰিবা যিটো তেওঁ দিব নোৱাৰিব। মনত ৰাখিবা, ভাল পত্নী সেইজনী নহয় যিজনীয়ে বস্তুৰ ডিমাণ্ড কৰে। ভাল পত্নী সেইজনী, স্বামীয়ে মৰমত যিটো বস্তু আনি দিয়ে তাকে লৈ সুখী হোৱাজনীয়ে প্ৰকৃত পত্নী আৰু ভাল পত্নী হয়। আজি মই এইটো চাব বিচাৰিম, এনেকুৱা কিমান পত্নী আছে যিয়ে নিজৰ স্বামীজনৰ পৰিশ্ৰমৰ ফালে চাই সস্তীয়া বস্তু কিনিও ঈদ আৰু বিহু পাৰ কৰিব পাৰিব। কমেণ্ট কৰি জনাবা। ধন্যবাদ।